নমস্কাৰ প্ৰথমতে মই সদৌ অসমবাসী ৰাইজলৈ আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি এটি বিশেষ ভিডিঅ' লৈ আচলতে মই আহিছোঁ, বিশেষকৈ নৱপ্ৰজন্মৰ বাবে এই ভিডিঅ'টি। বহাগ মাহ আমাৰ নিচেই ওচৰত। এই বহাগ মাহত কুলিৰ মাত, ঢোল পেঁপা গগনাৰ মাতত অসমখন ৰজন জনাই উঠিব। বিহুগীত, বিহু নাম বা বিহু হুঁচৰি আমি কি কি বাদ্য ব্যৱহাৰ কৰা হয় তাৰে অকণমান চিনাকি হিচাপে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আহক আমি চিনাকি হৈ লওঁ। এইটো বিহু ঢোল, আম জাম আৰু কঁঠাল কাঠেৰে নিৰ্মিত এই ঢোলটো, আৰু জীৱ জন্তুৰ চামৰাৰে, গৰু ছাগলীৰ চামৰাৰে এই ঢোলটো প্ৰস্তুত কৰি উলিওৱা হয়। এইফালে এইখন তালিক হাতেৰে আঘাত কৰি বজোৱা হয় আৰু এইফালে মাৰিৰে আঘাত কৰি বজোৱা হয়। আহকচোন অকণমান বজাই চাম। বিহুগীতত ব্যৱহাৰ হোৱা আন এবিধ খুব সুমধুৰ বাদ্যযন্ত্ৰ পেঁপা, ম'হৰ শিঙৰ পেঁপা। ইয়াৰে মুখ্য অংশ ম'হৰ শিঙৰ পেঁপাৰে তৈয়াৰী আৰু বাকী অংশ বাঁহৰ চুঙাৰে তৈয়াৰী। খুব সুন্দৰ, খুব মিঠা, ভাল লাগে। অকণমান বজাই চাম। এইবাৰ মই চিনাকি কৰাই দিব ওলাইছোঁ এটি খুব সুমধুৰ, খুব মিঠা মাতৰ বাদ্যযন্ত্ৰ, থলুৱা বাদ্যযন্ত্ৰ গগনা। গগনা বাঁহেৰে নিৰ্মিত, খুব ভাল লগা এটি বাদ্যযন্ত্ৰ গগনা। পাতলীয়া ধৰণে বাঁহটো চাচি উলিয়াই এইটো প্ৰস্তুত কৰি উলিওৱা গৈছে। আৰু ক'বলৈ খুজিছোঁ, থলুৱা বাদ্যযন্ত্ৰখিনি মই নিজ হাতেৰে প্ৰস্তুত কৰা। আচলতে থলুৱা যিখিনি ইনষ্ট্ৰুমেণ্ট এইখিনি মই নিজ হাতেৰেই বনাইছোঁ, যদিও সিমান এটা ভাল হৈ উঠা নাই। এইখিনি মই নিজে বনাবলৈ চেষ্টা কৰোঁ, লাগি থাকোঁ, ভাল লাগে। সেয়েহে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ মন গ'ল কথাখিনি, আজি সেইকাৰণে ভিডিঅ'টি কৰিছোঁ। অকণমান গগনাটো বজাই চাইছোঁ কেনেকুৱা লাগে। এইবাৰ মই চিনাকি কৰাই দিব ওলাইছোঁ আন এবিধ বাদ্যযন্ত্ৰ টকা। খুব সুন্দৰ এটি বাদ্যযন্ত্ৰ, থলুৱা বাদ্যযন্ত্ৰ। এইটো বাঁহৰ চুঙাত নিৰ্মাণ কৰি উলিওৱা হৈছে। দুইফালে পাত থাকে, দীঘলে প্ৰায় 2 ফুটমান হ'ব। এইটো বিহুত খুব ভাল লগা বাদ্যযন্ত্ৰ। অকণমান বজাই চাইছোঁ।
এইবাৰ মই চিনাকি কৰি দিব ওলাইছোঁ এবিধ খুব ভাল লগা আৰু আজিৰ প্ৰজন্মই বিশেষকৈ আজিৰ প্ৰজন্মই প্ৰায়ভাগেই নিচিনাই এবিধ থলুৱা বিহুগীতত বজোৱা থলুৱা বাদ্যযন্ত্ৰ। সেইবিধ হ'ল সুতুলি। এবিধ সুতুলি আপোনালোকে দেখিছে নিশ্চয়। এইটো আঠাজাতীয় মাটিৰে এইটো নিৰ্মাণ কৰা হয়। মানে এই মাটিখিনি পুখুৰীৰ পাৰত নতুবা নদীৰ পাৰত বিলৰ পাৰত পোৱা যায় এনেকুৱা মাটি। এই মাটিখিনি আঠাজাতীয় মাটি। ইয়াতে 3টা বিন্ধা আছে, আপোনালোকে দেখিছে 3টা বিন্ধা আছে। মাজৰ বিন্ধাটোৰে ফু দি বজোৱা হয় আৰু ছাইডৰ যি 2টা বিন্ধা আছে সৰু সৰু এই 2টাৰে সুৰ তোলা হয়। আৰু প্ৰবাদ আছে সুতুলিৰ মাতত বতাহ বৰষুণ ধুমুহা ঢেৰেকনি পৰিছিল, প্ৰবাদ আছে। দুখৰে জনাব লগা হ'লোঁ যে এই বাদ্যবিধ আজি মই বজাব পৰা অৱস্থাত নাই, কাৰণ সুতুলিটো মোৰ ভাগি গৈছে। ইয়াৰে বায়ুটো বাহিৰ হৈ যায়, যাৰ কাৰণে মাতটো ওলোৱা নাই। কিন্তু তথাপিও মই চিনাকি কৰাই দিছোঁ আজিৰ প্ৰজন্মৰ বাবে। এইটো সুতুলি। এইবাৰ মই আপোনালোকৰ সন্মুখত এটি সকলোৰে খুব ধুনীয়া সুমধুৰ বাদ্যযন্ত্ৰ মই দেখুৱাব বিচাৰিছোঁ। বিহুগীতত ব্যৱহাৰ হোৱা থলুৱা বাদ্যযন্ত্ৰ, খুব সুমধুৰ, খুব মিঠা। এয়া হৈছে বাঁহী, বাঁহৰ বাঁহী। আৰু এই বাঁহীটোৰে ভগৱান শ্ৰীকৃষ্ণই 16,000 গোপিনীক মোহিত কৰিছিল। আপোনালোকে দেখিছে মই নিজ হাতেৰে প্ৰস্তুত কৰিছোঁ। ইমান ভাল হোৱা নাই যদিও মই কৰিছোঁ আৰু। 7টা বিন্ধা আছে ইয়াতে, আপোনালোকে দেখিছে 7টা বিন্ধা। ইয়াৰ প্ৰথম বিন্ধাটোৰে ফু দি শব্দ উলিওৱা হয় আৰু বাকী 6টাৰে সুৰ তোলা হয়। অকণমান বজাই চাম কেনেকুৱানো লাগে। এইবাৰ মই চিনাকি কৰি দিব ওলাইছোঁ বিহুগীতত ব্যৱহাৰ হোৱা আন এবিধ থলুৱা বাদ্যযন্ত্ৰ। সেয়া হ'ল বিহুতাল। এয়া দেখিছে বিহুগীতত ব্যৱহাৰ হোৱা বিহুতাল। ঘূৰণীয়া আৰু চেপেটা আকৃতিৰ এবিধ কাঁহ আৰু পিতলেৰে নিৰ্মিত তাল বিহুত বজোৱা হয়। অকণমান বজাই চাইছোঁ কেনেকুৱানো লাগে। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টি চাই আছে, চালে খুব ভাল লাগিব। মই আজি আলোচনা কৰিলোঁ বিহুগীতত ব্যৱহাৰ হোৱা কেইবিধমান থলুৱা বাদ্যযন্ত্ৰৰ বিষয়ে। নাজানো কিমানখিনি মই কি কৰিব পাৰিলোঁ। আৰু এই ভিডিঅ'টি যদি গুৰুত্বপূৰ্ণ বুলি ভাবে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিব পাৰে, যিহেতু নৱপ্ৰজন্মৰ বাবে এই ভিডিঅ'টি মই আগবঢ়াইছোঁ। আচলতে আজিৰ ভিডিঅ'টি ইমানেই, আগলৈ নিশ্চয় লগ পাম। ধন্যবাদ। জয় আই অসম।